সো হ্যালো বন্ধুরা ক'ত বাঙালী মাৰিব যাওঁৱে সো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই হ'ব আৰু মোৰো বহুত বেছিয়ে ভাল বাকী ইউটিউব চেনেলটোত বহুত দিনে হ'ল ভিডিঅ' একো দিব পৰা নাই মানে অলপ বিজি আছোঁ দিয়ক গাইজ আৰু আজি ভাবিলে এনে এটা সৰু সুৰাকৈ ভ্লগছ বনাই দিওঁ চ' ঘৰত এনে আছিলোঁ আৰম্ভ কৰিলোঁ দেই গাইজ আৰু এইকেইদিনৰ পৰা লাহে লাহে কণ্টিনিউ কৰিম দেই গাইজ মানে কণ্টেণ্ট নাপাওঁ সেই গাইজ কিনো আপোনালোকক দেখাই থাকিম আজি কণ্টেণ্ট নাপালেও মানে যি কৰোঁ আং বাং দেখাই থাকিম দেই গাইজ গতিকে চাই থাকিব গাইজ এই লাইটডালৰ আকৌ পঢ়া চহা নাই গাইজ সেইকাৰণে মই এই টৰ্চটো আগত লৈ পেলাই বনবা লগা আছে দেই আৰু গাইজ এই লাইফ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল এই বেংকটো আজি ভিডিঅ'টো একদম ফ্ৰণ্ট কেমেৰা দি বনাই আছোঁ এই চাওক টৰ্চটো নামেৰিলে পঢ়াটো নপৰে আৰু গাইছে এইটাৰ মানে পৰীক্ষা আছে না গাইজ সেইকাৰণে মানে বেছি ডিষ্টাৰ্ব নেদাওঁ আপোনালোকক অলপমান দেখাই দিলোঁ মানে বৰ্ড এক্সাম মেট্ৰিক গাইজ আজি হাঁচকা মাংস আৰু ব্ৰইলাৰ কা মাংসহে আজি তামাম দাবা হাঁহৰ মাংস নাখাওঁ দেচোন ব্ৰইলাৰ খাম আৰু ঠিকছে দিম আৰু মানে মাংস ৰাখিলে গাইজ আগে তাকে ভোক লাগি আছে গাইজ মাংস বললি আৰু বেয়া আৰু গাইজ খাব লাগিব দি গাইজ চ' গাইজ এইটো হৈছে হাঁহৰ মাংস আৰু এতিয়া একদম মছলা গিলা ভাজি ল'লা এতিয়া হাঁহৰ মাংস দিব গাইজ নহ'লে আম্মা আছে গাইজ এতিয়া বনাব আৰু হাঁহৰ মাংস মই কিন্তু নাখাওঁ দেই গাইজ এইগিলা হাঁহৰ মাংসটো মই খাওঁ ব্ৰইলাৰ আমাৰ ব্ৰইলাৰ আছে ন ব্ৰইলাৰো আছে হাঁহৰ কাৰণে আচ্ছা ঠিক আছে খাব লাগিব গাইছ ইয়াতে চাগে ব্ৰইলাৰ মাংস তেল হপা ভাবলো অলপমান টেষ্ট কৰোঁ এই তেল হপা আছে গাইছ আৰু এইফালে আছে পিঁয়াজ নহৰু কিবা কিবি আৰু ইমান নাজানো দেই গাইছ তিনি মানুহ নহয় মানে এই ব্ৰইলাৰ মাংসৰ কাৰণে যোগাৰ কৰি থকা আনিছে আৰু এইফালে দেখি ভাত বনাই আছে গাইছ এইফালে এতিয়া পিঁয়াজিটা দিয়া হৈছে পিঁয়াজি আৰু এতিয়া গোটেই মছলাগিলা ইয়াতে দি দিয়া হৈছে এতিয়া বঢ়িয়াকৈ লাগি দিছে আৰু গাইছ এতিয়া চিকেনটো বইল কৰা হৈছে আৰু হাঁহৰ মাংস নাখাগিলে চিকেন খাওয়া হ'ব গাইছ নিমখ দাদাকো দি দিলে গাইছ আজি ভ্লগটো কি হ'ব মই নিজে নাজানো এনেই মানে আং বাং বকি আছোঁ গাইছ এতিয়া ইয়াতে জলকীয়াটো দি পেলাই পানী দিয়া হৈছে গাইছ চ' গাইছ এতিয়া চিকেনটো দি দিয়া হৈছে গাইছ চাওক তেওঁলোকে হাঁহৰ মাংস কেনেকুৱা আয়োজন চলিছে অলপ চাই আহোঁ হাঁহৰ মাংস এইফালে দেখি বনি গ'ল হোৱা নাই বৰ্তমান কালাৰ আহি গৈছে চাওক গাইছ আৰু আজি আমাৰ হাঁহৰ মাংস বনি আছে আমাৰ ফাদাৰে চ' গাইছ মোৰ লগত কি বস্তু আছে চাওক গাইছ আমাৰ যিযোৰ কেমেৰা সেইটো গাইছ নিকন বোলে বস্তুগিলা আছে আৰু গাইছ এতিয়া মোৰ লগত আছে iPhone 15 এইটো হৈছে মোৰ বুলি ভাবছে নেকি বাকী গাইছ এতিয়া একদম হাঁহৰ মাংসত পানী দি দিলে একদম হোৱা পানী গাইছ চাওক গাইছ আৰু এইফালে ব্ৰইলাৰৰো একদম পাক উঠি গ'ল এটা ভণ্টিৰ পৰা ট্ৰাই কৰিছে কেনেকৈ কওক মজা মজা একদম বঢ়িয়া আমাৰ খাইছে না ৰান্ধনি নাখায় আগত পিছত খায় ঠিকে আছে তো কথা কোৱা নাই কেনেকুৱা হৈছে মই ট্ৰাই কৰি চাওঁ গাইছ এতিয়া মই টেষ্ট কৰিম মজা গাইছ টেষ্টি চ' গাইছ এফালে আছে বগৰী আৰু এতিয়া মই এটা বগৰী লৈ আহিলোঁ খাই চাওঁ কেনে লাগছে বঢ়িয়া চুইট মিঠা চ' গাইছ এতিয়া মই খাব আছোঁ ভাত আৰু খাই পেলাই জনাওঁ কেনেকুৱা হৈছে আঞ্জাখন আৰু এইফালে আছে আমাৰ এখন চালাড একদম ৰঙা ৰঙা ভিতৰ চালাড এইফালে গাইছ চালাড এইফালে মাংস আৰু দালিও আছিল কিন্তু মই মাংস ৰাখিলে দালি চালি খাওয়াত নাই এতিয়া খাই পেলাই আপোনালোকক কওঁ গাইছ এতিয়া বঢ়িয়াকৈ হাতখন ধুই পেলাই এতিয়া মই খাই পেলাই আপোনালোকক জনাওঁ কেনে হৈছে তৃপ্তি খাই দেই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চ' গাইছ বঢ়িয়াকৈ একদম খাই দাই উঠিলোঁ একদম লাজবাব লাগছে আঞ্জা একদম তাগৰা লাগছে একদম খাই তো ভিডিঅ'টো আৰু বেছি দেখাই নাথাকোঁ এইখিনিতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে সৰু গাইছ বাই বাই